আৰু গোবিন্দ ৰাভা সেইসকলে ৰাভা হাছঙৰ পৰা আহিছে আৰু সুব্ৰত তালুকদাৰ তেওঁলোকে সেই বেলেগ এটা পাৰ্টি আগতে অখিল গগৈৰ লগত আছিলে তেওঁলোকে আছিল আৰু অখিল গগৈ আজি আহিব নোৱাৰিলে কাৰণ তেওঁলোকৰ এটা যাত্ৰা আৰম্ভ কৰিছে আজি সেইকাৰণে আহিব পৰা নাই নেক্সট টাইম তেওঁলোকে আহিব বুলি কৈছে আমি তেওঁলোকক মাতিম আৰু নামাতিলেও তেওঁলোকে আহিম বুলি কৈছে আৰু আজি আমি আসল ডিমাণ্ডটো অট'নমাছ ষ্টেট লাগে এইটো কনষ্টিটিউশ্যনত লিখা আছে কাৰণ আসাম গভৰ্ণমেণ্টে আমাৰ কাৰ্বি আংলং ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলং অসমৰ ভিতৰত ৰাখি আমাক ৰক্ষণাবেক্ষণাটো কৰিব নোৱাৰিলে কাৰণ আমি অসমতে আছিলোঁ ইমান দিন আৰু কিন্তু 1951ত আমাৰ কাৰ্বিসকলৰ পপুলেশ্যন 88% আছিলে আৰু সব ট্ৰাইবেল লগ হৈ 96% আছিলে এতিয়া